ইয়াতে আপুনি ই ভিটামিন কেপচুল এটাও দিব পাৰে। এতিয়া মই ই ভিটামিন কেপচুলটো নাই দিয়া, কেইবাটাও ওপৰা-ওপৰি নকৰোঁ। এতিয়ালৈ এইকেইটা দিলোঁ। এই ধৰণে আপোনালোকে পেষ্টটো বনাব। এনেকৈ অলপমান পনীয়া কৰিব, কৰি পেলাই আপুনি হাততো লগাব আৰু মুখতো লগাব, ডিঙিয়ে চিঙিয়ে চবতে লগাই পেলাই। আৰু আপোনালোকে পাছতে 15 মিনিটৰ পাছত ধুই দিব, 15-20 মিনিটৰ পাছত ধুই দিব। ধোৱাৰ পাছত স্কিনটো চাব কিমান ধুনীয়া নিমজ হৈছে। মই এতিয়া আপোনালোকক লগাই দেখুৱাম। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই অন্য এটা ভিডিঅ' মানে মই এতিয়া এটা স্ক্ৰাব পেক এটা বনাই দেখুৱাম আপোনালোকক। কেনেকৈ ঠাণ্ডা দিনত মুখখন, ছালখন সতেজ আৰু কোমল আৰু নিমজ কৰি ৰাখে, তাৰ বাবে মই এটা ৰেমেডি তৈয়াৰ কৰিম। আপোনালোকে নিশ্চয় চাব আৰু ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আগবাঢ়ি যোৱাত মোক সহায় কৰিব। এতিয়া মই এইখিনি বস্তু লৈছোঁ, এয়া কেইবাটাও বস্তু লৈছোঁ। মই এটা এটাকৈ বনাই দেখুৱাম আৰু লগাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি মই আশা কৰিলোঁ। প্ৰথমে মই এতিয়া আলুটো বাকলি গুচাই লৈছোঁ। আলুটো ডাঙৰ কাৰণে মই এফাল লৈছোঁ। আৰু এয়া মই এতিয়া আলুটো কেনেকৈ পিহনাত পিহিম আপোনালোকে চাব। আলুখিনি এতিয়া মই এই ধৰণে ইয়াৰ পৰা ৰসখিনি চেপি পেলাই উলিয়াই দিছোঁ। ইয়াৰ ৰস পৰিছে, দেখিছেনে? আলুৰ ভিতৰত পানী থাকে আৰু এই ধৰণে আপুনি পানীটো উলিয়াব পাৰিব। পানী মানে আলুত যিটো পানী থাকে, এই পানীটোৰ পৰাই আমাৰ মুখখন মানে খুব সুন্দৰ হয়। মুখত থকা ক'লা দাগ আঁতৰ কৰিব পাৰি। এই ধৰণে মই আলুৰ পৰা হাতেৰে চেপিলেহে বেছি ভাল। চামুচখনে মানে বেছি হেঁচিব নোৱাৰি যে, গতিকে এই আলুখিনিও আপুনি পেলাই দিব নালাগে। এইখিনি কিবা ভাজি চাজিত ইউজ কৰিব পাৰিব। এইখিনি ৰস ওলালে তাৰ পাছতে মই এতিয়া ইয়াত কি দিম আপোনালোকে চাই থাকিব। মই অকণমান দিছোঁ হালধি গুড়ি অকণমান দিছোঁ। তাৰ পাছতে এয়া মুলতানী মিটি, এই পেকেটটোৰ পৰা এয়া এচামুচ মুলতানী মিটি। এতিয়া মই মুলতানী মিটি আৰু হালধি অকণমান আৰু আলুৰ ৰস, তাৰ পাছতে অকণমান ইয়াৰ পৰা গ্লিচাৰিন দিম। এই ধৰণে আপুনি আন্দাজমতে দিব, চামুচত লৈ পেলাই নিদিলেও হ'ব। অকণমান গোলাপ জল দিছোঁ। গোলাপ জলেহে গোটেই পেষ্টটো মানে ভাল কৰিব। এইটো গোলাপ জল দিছোঁ। অকণমান পনীয়া টাইপৰ হ'লে মানে ভাল হয়। এনেই পানী নিদিওঁ, এনেই পানী দিয়াতকৈ মানে আমি গোলাপ জল দিওঁ। তাৰপৰা এইটো পেৰাচুট নাৰিকল তেল, এইটো নাৰিকল তেল দিব আপোনালোকে, ক্লিনিক প্লাছটো নিদিব। এয়া তেল অকণমান সৰহকৈ হ'ল, সৰহকৈ দিলোঁ। তাৰপৰা এইটো পেষ্টটো বনাই দিছোঁ। এই ধৰণে আপুনি যদি সৰহকৈ বনাব পাৰে, তাকৰকৈ বনালেও তাকৰকৈ বনাব পাৰে, আপোনাৰ নিজৰ ইচ্ছাৰ কথা। এই ধৰণে আপোনালোকে পেষ্টটো বনাব। এতিয়া এই ধৰণে আপুনি ব্ৰাছ দিও লগাব পাৰিব, হাতেৰেও লগাব পাৰিব। মই এতিয়া হাতেৰে লগাই বেছি ভাল পাওঁ। আপোনাৰ ইচ্ছাৰ কথা। আপোনাৰ ঘৰত যদি ব্ৰাছ আছে ভাল, ব্ৰাছ দি লগাব। এই ধৰণে লগাই পেলাই এই চকুৰ গুৰিবিলাক প্ৰায় মানুহৰে দেখিছোঁ ক'লা হয়। এই ধৰণে ক'লা নকৰিবৰ কাৰণে এইডোখৰ আৰু নাকৰ এইখিনিত ভালকৈ আপোনালোকে অকণমান দেৰি মাছাজ কৰিব। মই এনেই লগাই থৈ দিম এতিয়া অকণমান দেৰিৰ কাৰণে। 15-20 মিনিটৰ পাছত যেতিয়া শুকাব, তেতিয়া স্কিনটো যেতিয়া শুকাই যাব, এইখিনি বস্তুখিনি শুকাই যাব, তেতিয়া মই আকৌ পানী ধুই পেলাম। তাৰপাছত চাব আপোনালোকে মোৰ মুখখন কেনেকুৱা হ'ব। হৈ গ'ল। এতিয়া এয়া মোৰ 15-20 মিনিটমান হ'ল। তাৰপাছত এয়া শুকাই গ'ল। তাৰপৰা এইখন কাপোৰত অকণমান পানীত তিয়াই লৈছোঁ। এয়া চাওক কেনেকুৱা হৈছে। পানীত তিয়াই লৈ পেলাই লাহে লাহে এই ধৰণে ওপৰলৈ কৰিব লাগে, তল ওপৰ কৰি এই ধৰণে। এয়া চাওক
গোটেই মুখখনত এই ধৰণে এৰুৱাব লাগিব আৰু সদায় আপোনালোকে এইটো ইউজ কৰিব এই ধৰণে লগাই পেলাই মুখখন ভালে ৰাখিব হয়নে মুখখন ভালে থাকিলে চব ভাল লাগে মনটোও ভাল লাগি থাকে গতিকে মই ভালকৈ মুখখন ধুই আহি আপোনালোকক পুনৰ দেখুৱাম এয়া মুখখন ধুই আহিলোঁ এয়া চাওক এই ধৰণে মুচিব এই ধৰণে এয়া পানী একেবাৰে এনেকৈ ঘঁহি নিদিব এতিয়া মুখখন ভাল লাগিছেনে চাওক অকণমান হ'লেও ভাল লাগিছে ন স্কিনটো আজি কেইবাবাৰো হ'ল কৰা মানে মাজে মাজে মই এই ধৰণে কৰি থাকোঁ এইকেইটা বস্তু দি পেলাই আৰু একেকেইটা বস্তুৱে হয় অলপমান সলা বদলা ই ভিটামিন কেপচুল দিব পাৰে আপোনালোকে মৌজোল দিব পাৰে তাৰপাছতে আৰু কফি পাউডাৰ দি পেলাইও মানুহে পেক এটা বনাই পেলাই এনেকৈ মাছাজ কৰে ফেচিয়েল কৰে আৰু আপোনালোকে এই ধৰণে কৰিব মাজে মাজে কৰিব মুখৰ সৌন্দৰ্যটো থাকিলে ভাল লাগে হয়নে আগতে এবাৰ কৈছিলোঁ খুব বেছি ভাল লাগে মুখখন ভালে থাকিলে আৰু বুঢ়ী হ'বলৈ মন নাযায় ন সদায় আৰু পাৰিলে আৰু স্কুলীয়া ছোৱালী হ'বলৈ মন যায় স্কুলীয়া ছোৱালী যদি কৰি দিয়ে স্কুল পঢ়িছিলোঁ যে আৰু ভাল লাগিব ন গতিকে আপোনালোকে লাইক এটা কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো সম্পূৰ্ণ চাব আজিলৈ আহোঁ বাই বাই